এইটো আমাৰ তাত যদি লৈ যাব পাৰে গোলা বনাই খাব পাৰে গোলা बहुत वीडियो बना के लेके गया सर इसका भी YouTube चैनल है इसलिए वीडियो बना रहे हैं ओए कुकुर कुकुर ओए कुकुर कुकुर হলনে খোৱা হৈছে নিয়া এইটো বেলেগ হৈছিলে এইখন মোক আহি পুৰা চাফা কেনেকুৱা গেলা Welcome to Tawang. ড্ৰাইভাৰজনে আমাক আহিব কৈছিলে 7টা বজাত কিন্তু এতিয়ালৈকে 8টা বাজিব হ'ল তেখেতৰ পৰা খবৰেই নাই এয়া গাড়ী চব ইয়াতে লাইন লাগি আছে ইয়াৰ পৰাই টাৱাঙলৈ যাব তো ৰাস্তাত যি হয় যেনেকুৱা ঘটনা ঘটে সব আপোনালোকৰ শ্বেয়াৰ কৰিম গতিকে চাই থাকিব ভিডিঅ'টো গুড মৰ্ণিং এভৰিৱান আজি এইখন হোটেলতে আছিলোঁ আমি কালি ৰাতি আৰু পৰহি এখন এতিয়া ৱেষ্ট হৈ যোৱা কালি বন্ধ আছিল কাৰণে যাব নোৱাৰিলোঁ গতিকে ইয়াৰ পৰাই এতিয়া আমি এখন গাড়ী আহি পালেহি গাড়ীতে এইখন গাড়ীতে চব আমি টাৱাঙৰ অভিমুখে যাত্ৰা কৰিম তো ভিডিঅ'টো চাই থাকিব ঐ কুকুৰ যাওঁ দেই ইমান ধুনীয়া জেগাত আছে মানে আমি এইখন হোটেলতে আছিলোঁ হোটেল জামবালা আৰু ইয়াতে মানে আপোনাৰ ৰুমৰ ভাড়া আছিলে 1300 টকা আৰু আমাক দিলে তেখেতে 1200 টকাকৈ মানে 100 টকা ডিছকাউণ্ট কৰি পেলাই দিলে আৰু মালিকজন সেইজন বিৰাট ভাল মানুহ মানে আহিলে এখন হোটেলত ডিৰাঙত যদি থাকে মানে এখন হোটেলতে থাকিব মালিক এনেকুৱাই ভাল মানুহ মানে নহয় ক'ব ভাষা নাই আৰু এনেকুৱা মালিক পোৱাই দেখাই নাই আৰু আমাৰ হোটেলত বেয়া কুল মানুহ এইফাল দি পেলাই হেৰি যাম হৈ গ'ল এতিয়া আমি যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ হোটেলৰ পৰা চব পেকিং চেকিং কৰি পেলাই এতিয়া আমি টাৱাং যাম এখন গাড়ীতে ঠিক কৰিছোঁ ইয়াৰ পৰা আপোনাৰ ডিৰাঙৰ পৰা 800 টকা লৈছে টাৱাঙলৈকে এজনৰ গতিকে আমি ইয়াৰ পৰা ভাড়া কৰিছোঁ ইয়াৰ পৰা আমি টাৱাং যাম এই আমি সব যাত্ৰা কৰি আছোঁ টাৱাঙতকৈ ভাল ঠাণ্ডাই হয়নে আৰু এনেকৈ আমি আহি আছোঁ আৰু এতিয়া বহুত বেছি ভোক লাগিছে ৰাতিপুৱা একো খাই নাহিলোঁ আৰু এতিয়া ক'ৰবাত ৰখাব আমি তাতে খাই বৈ পেলাই আকৌ যাম তো আমি আহি এতিয়া পাই গ'লোহি এইটো কি কয় বহুত ঠাণ্ডা ৰে এইয়া ওপৰত দেখিব পাৰিছে এইয়া বৰফ পৰিছে আমি সোমাম আৰু এতিয়া টাউনত এতিয়া ব্ৰেকফাষ্ট কৰিবৰ কাৰণে ৰখালে গাড়ীখন কেনেকুৱা লাগিছে বৰ ভাল লাগিছে বৰ মজা মানে বেয়া ঠাণ্ডা ইয়াত এইখিনি ঠাণ্ডা একদম ষ্টাৰ্ট হৈ গ'ল আৰু বেলেগ তুমি কোৱা কি ক'বা बहुत बेसी ठंडा একদম মজা এইফালে চাপ আমি কিবা খাই লওঁ আপোনালোকে চাই থাকক চবেই খালোঁ এতিয়া বাকী আমাৰ লগৰখিনিও খাই আছে হলনে খোৱা হৈছে নিয়া এইটো বেলেগ হৈছিলে এইখন মোক আহি পুৰা চাফা কেনেকুৱা গেলা মই এগৰাকী কুকুৰৰ লগত খেলি আছে
আমি এখন চাই পিনি গম পাব লাগিব তই ৰংঘৰ কাৰেংঘৰ আছে চিঞৰ বনালে এনেই যেনেকৈ তেনে চিঞৰ হৈ যায় খাই বৈ হৈ গ'ল তাৰপিছত তেতিয়াহে অলপ পেটটো আৰাম পাইছে পেটটো নহ'লে যি নিগনি দৌৰি আছিলে আৰু খাই বৈ অকণমান বহি মেলি চবেই আকৌ গাড়ীত বহিলোঁ আৰু এতিয়া আহি আছোঁ সেয়া অলপ অলপ বৰফ দেখিব পাইছে চাগে আৰু বেছি দূৰ নাই আৰু ইয়াৰ পৰা চেলা পাছ আমি পামগৈ তাৰপিছত চেলা পাছ পোৱাৰ পিছত আকৌ অলপ দূৰ যাব লাগিব তাৰপিছত আমি টাৱাঙৰ মেইন চিটিখনত পামগৈ গৈ থাকক চাই মোৰ লগতে ক'ত যাওঁ কি কৰোঁ চাই থাকক ইয়াৰ পৰাই চেলা পাছ আৰম্ভ হৈছে আৰু ইয়াৰ পৰা 15-20 কিলোমিটাৰ এনেকৈ বৰফৰ মাজেদি যাব লাগিব এতিয়াতো অলপ কমে অলপ আগত গৈ পেলাই আৰু বহুত বেছি বৰফ পোৱা যাব তাৰপিছত আমি তাৰ মাজে গৈ পেলাই আমি টাৱাং চিটিখনলৈ মানে অলপ তললৈ নামিব লাগে গতিকে আমি এতিয়া বহুত ওপৰত আছোঁ 13,000 ফুট ওপৰত আছোঁ তাৰপিছত এতিয়া গৈ তলত যেতিয়া পামগৈ তাতে আমি চিটিখন আছে তাতে আমাৰ হোটেল বুক কৰা আছে তাতে থাকিম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ ভিডিঅ'টোত লাইক কৰা নাই তেন্তে লাইক কৰি দিয়ক আৰু মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব টাৱাং এতিয়া সোমাই গ'লোঁ ইয়াৰ পৰা টাৱাং আৰম্ভ ৱেলকাম টু টাৱাং বাহ আৰম্ভণিতে ইমান বৰফ আৰু পাছত কি দেখিমতো ঠিকেই নাছে ৱেলকাম টু টাৱাং আপোনালোকে চেলা পাছৰ নাম যে শুনি থাকে চেলা পাছ বুলি কয় এইখিনিয়ে চেলা পাছ नहीं होगा अभी बहुत नहीं होगा ঘূৰি আহি টাৱাং পাই গ'লোহি এতিয়া বৰফৰ মাজত এইয়া চাওক বৰফ এইটো আমাৰ তাত যদি লৈ যাব পাৰে গোলা বনাই খাব পাৰে গোলা কিমান ধুনীয়া লাগিছে টাৱাং যিখন ডিষ্ট্ৰিক্ট হয় সেইখন আমি অথনি সোমালোঁ এতিয়া যিখন চিটিখন হয় টাৱাঙৰ মেইন চিটিখন এতিয়া আমি তালৈ গৈ আছোঁ য'ত আমাৰ হোটেল আছে আৰু তাত গৈ আজি ৰাতি থাকি আমি টাৱাংখন পূৰা ঘূৰিম ভাগৰ লাগি গৈছে একদম মানে
1% মান আহিয়ে থাকে চাহ খাই খাই কিন্তু ভাগৰ লাগিছে যদিও মানে ইমান অনুভৱ হোৱা নাই আৰু ইমানেই ধুনীয়া বৰফখিনি দেখাৰ লগে লগে মানে মনটোৱে ভাল লাগি গৈছে আধা ঘন্টা আমি তাতে ৱেষ্ট কৰিলোঁ টাৱাং এটো কেতিয়াবাই ওয়েলকাম কৰিলে এখন চিটিখনলৈ ওয়েলকাম কৰিছে 6th line আমাৰটো ইয়াতো পৰে চোৱা বৰফ ৰাতিপুৱা পাবা নাই আৰু সেইটোতো সেইবিলাক 4জন মান উলিয়াই বোলে 4জন ब्रिज पूरा वो डिपेंडेंट होनी है उधर कलरफुल से लिखा होता है हर एक ब्रिज में बांधा हुआ है जिंदा में पाई তো ফাইনেলি আহি টাৱাং পাই গ'লো এইখন হোটেলতে আমি বুক কৰিছোঁ মানে যিখন ডিৰাঙতে আমি আছিলোঁ সেইখনৰ মালিকজনৰ এখন হোটেল মানে তেখেতে ক'লে যে আমাৰ ইয়াতে থাকি দিবা অলপ ডিছকাউণ্ট দি দিম আৰু মালিকজন ইমানেই ভাল নহয় আপোনালোকক মানে কি ক'ম কেতিয়াবা যদি আহে মই মালিকজনৰ নাম্বাৰটো দি দিম বাৰু তেখেতক মানে একদম কণ্টেক্ট নকৰাকৈ নাথাকিব ইয়াত একদম বহুত ভাল মানে তেনেকুৱা মালিক আজিলৈকে দেখাই নাই আমাক এনেকুৱা হেল্প কৰিছে মানে ৰাস্তাত ডাঙৰ প্ৰব্লেম এটা হ'লেতো বাৰু শ্বেয়াৰ কৰিম বাৰু পাছত এটা ভিডিঅ'ত গতিকে আজি আহি পালোহি বাকী ইয়াৰে পৰিৱেশবোৰ দেখাই আছোঁ এই পিছফালে ফাইনেলি আহি হোটেল পাই গ'লোহি এইটোৱে আমাৰ হোটেলখন ওপৰলৈ উঠি যাব লাগিব চব ওপৰলৈ গৈ আছে তো মই যাওঁ কাপোৰ চাপোৰ থৈ মেলি আকৌ ওলাই যাম তেতিয়া মই দেখাম গ'লোঁ ইয়াৰ পৰা বুমলা পাছত যদি আমি যাওঁ মানে গাড়ীখন যদি বুক কৰোঁ তেতিয়া 5,500 টকা লাগিব এতিয়া কি কৰোঁ চাওঁ বেলকনি তুমি শুব আহিছা বেলকনিখনে বহুত ডাঙৰ হোটেলৰ পৰা গোটেই ভিউটো দেখাই চব ওপৰৰ পৰা বহুত ডাঙৰ আহল বল একদম বহুত ধুনীয়া চোন কালিতকেতো বহুত ভালেই ডাঙৰ আজি থাকিম নেটৱৰ্ক আছে নাই খাবা আৰু ইয়াতে বহুত বেছি ঠাণ্ডা -6-7 হৈ যায় ৰাতিলৈ আমি গোটেইখিনি এতিয়া ইয়াৰ লোকেল মাৰ্কেটখন চাব আহিছোঁ তাতে যাওঁ তো ভিডিঅ'টো চাই থাকক কি হয় তাতে দেখাম আপোনালোকক চব সকলোখিনি দেখাম এতিয়া পৰিৱেশটো কি ধুনীয়া মানে কি ধুনীয়া তামাম মানে কিছু সুন্দৰ আৰু ইয়াতে তেজপুৰ বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ বিশ্বনাথ চাৰিআলি আপোনাৰ ঘৰ ক'ত মোৰ তেজপুৰ হয় তেজপুৰৰ ক'ত তেজপুৰ তাতে বহুত ঠাণ্ডা ন ইয়াত কিমান ডিগ্ৰী হয় ৰাতি -7 -7 সেনেকুৱা আহিছে वाह बढ़िया बढ़िया यहाँ पे लड़की बहुत सुंदर है ना स्माइल करके गया है ধুনীয়া ইমান ধুনীয়া চলিছে ইয়াত কাইলৈ আমি যি পাৰ্টি কৰিছোঁ এতিয়ালৈকে হেঙ পৰা মাৰি অকণ লাগিলে হাৱা বাহিৰতে
হাৱা বাহিৰ হৈ যাব পকৰে অ' মাই অ' মানে হঠাতে মই মানে তাতে টাউনত যাওঁতে মোৰ ফোনটো কি হ'ল চাৰ্জটো একদম খতম হৈ গ'ল সেইকাৰণে ভিডিঅ' তাত বনোৱা নহ'ল বেছিকৈ গতিকে কালি ৰাতিপুৱা আমি ঘূৰিব যাম এতিয়া টাউনৰ ধুনীয়া ধুনীয়া জেগাবোৰ গতিকে কি কি হয় চাই থাকিব ভিডিঅ'টো আৰু এতিয়া আমি অলপ পাৰ্টি চাৰ্টি কৰি পেলাই হৈ যাম বাই বাই